হয়তো সলমান খানৰ নতুন ছবি টাইগাৰ 3ৰ মুক্তিৰ বাবে আপোনালোকে অপেক্ষা কৰি আছিল। ইয়ছৰাজ ফিল্মছে সলমান খান আৰু কেটৰিনা কাইফৰ চলচ্চিত্ৰ টাইগাৰ 3ৰ টিজাৰ মুকলি কৰিছে, লগতে মুক্তিৰ তাৰিখো শ্বেয়াৰ কৰিছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সলমান খানৰ টাইগাৰ 3ত বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত কৃষ্ণকমল কুন্নাথ ওৰফে কেকেৰ অন্তিমটো গান শুনিবলৈ পাব টাইগাৰ 3ত। কেকেয়ে সলমান খানৰ বাবে তেওঁৰ প্ৰথমটো বলিউড গীত গাইছিল, আনহাতে তেওঁৰ অন্তিম গানটো সলমানৰ বাবেই হ'ব। কেকেয়ে সলমান খান অভিনীত ছবি হাম দিল দে চুকে সনমৰ তৰফ তৰফ কে ইছ দিল সে গানটোৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছিল। শেষবাৰৰ বাবে টাইগাৰ 3ত কেকেৰ কণ্ঠৰে গীত শুনিবলৈ সুযোগ পাব অনুৰাগীসকলে। উল্লেখ্য যে 90 দশকৰ ইয়াৰো গীতটোত কণ্ঠদান কৰি কেকেয়ে নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। তেওঁৰ গানৰ কেৰিয়াৰত কেকেয়ে কেৱল হিন্দীতে 200ৰো অধিক গান গাইছিল। ইয়াৰ উপৰিও তেওঁ তামিল, তেলেগু, মালায়ালম, কানাড়া, মাৰাঠী, বঙালী, অসমীয়া আৰু গুজৰাটী ভাষাতো বহুতো গান গাইছে। এইবাৰ আহিছোঁ চিনেমাখনৰ মুক্তিৰ তাৰিখৰ বিষয়ে। আপুনি সলমান খানৰ নতুন ছবি টাইগাৰ 3ৰ মুক্তিৰ তাৰিখৰ বাবে অপেক্ষা কৰি আছিলনে? যদি আছিল, এই খবৰটোৱে আপোনাৰ মুখত হাঁহি আনিব পাৰে। 2023 চনৰ 21 এপ্ৰিল তাৰিখে আপোনালোকে টাইগাৰ 3 উপভোগ কৰিব পাৰিব আপোনালোকৰ ওচৰৰ চিনেমাগৃহত। এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবলৈ টুডে নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।